নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন খৰলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বননিকল আপোনালোকে ইতিমধ্যে গম পায় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল অসম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকল আছে, কৰ্মচাৰীসকলৰ কাৰণে যিহেতু এটা ইঞ্চুৰেঞ্চ অৰ্থাৎ হেল্থ ইঞ্চুৰেঞ্চ প্ৰভাইড কৰিছে, অৰ্থাৎ হেল্থ ইঞ্চুৰেঞ্চৰ নাম হৈছে আপোনালোকৰ MMLSAY অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা। গতিকে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত যিসকল চৰকাৰী কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীয়ে আগতে আপোনালোকৰ ৰিম্বাৰ্চমেণ্ট ক্লেইম কৰিবলগীয়া হৈছিল। যদিহে তেখেতসকলে আপোনালোকৰ কোনো ধৰণৰ বেমাৰ আজাৰত ভুক্তভোগী হৈ আছিলে সেইসকলে গৈ লৈ কিন্তু ৰিম্বাৰ্চমেণ্ট ক্লেইম কৰিবলগীয়া হৈছিল, অৰ্থাৎ পোনপ্ৰথমতে নিজৰ গাঁঠিৰ ধন ভাঙি চিকিৎসা কৰিবলগীয়া হৈছিল, তাৰপিছতে তেখেতসকলে সেই টকাসমূহ লাভ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী মহোদয়ে এখন নতুন আকৌ এই আঁচনিটোৰ জৰিয়তে নতুন এখন আপোনালোকক কেছলেছ ট্ৰিটমেণ্ট কৰা হ'ব। অৰ্থাৎ কেছলেছ ট্ৰিটমেণ্ট মানে আপোনালোকৰ এনেকুৱা, অৰ্থাৎ আপোনালোকে যিকেইখন হস্পিটেল দিয়া আছে, ইতিমধ্যে মোৰ আগতীয়াকৈ এটা ভিডিঅ' বনাই থোৱা আছে আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংকো দিয়া আছে। যিসকল হস্পিটেলত অৰ্থাৎ আপোনালোকক কেছলেছ ট্ৰিটমেণ্ট কৰা হ'ব, অৰ্থাৎ আপোনালোকে এখন কাৰ্ড পাব আৰু সেই কাৰ্ডখনৰ জৰিয়তে গৈ আপোনালোকে সেই কাৰ্ডখন দেখুৱালে আপোনালোকে কি কৰিব পাৰিব, আপোনালোকে কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিব সেইসমূহ হস্পিটেলত। যদি সেই ভিডিঅ'টো আপোনালোকে চোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে এতিয়া ভাবিছে যে এই যিখন কাৰ্ড লাগিব, অৰ্থাৎ সকলোৱে গম পায় যে এখন কাৰ্ড দিব বুলি, আৰু কাৰ্ডখন আপোনালোকে কেনেকৈ পাব, ক'ত পাব, কি কৰিব লাগিব সকলোৱে হয়তো নাজানে। যাতে আপোনালোকে এই কাৰ্ডটো ক'ত পাব, কেনেকৈ পাব আৰু কি কৰিব লাগিব এই সম্পৰ্কে আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে আপোনালোকে এই কাৰ্ডটো পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মই আজি আপোনালোকক ক'ম। বলক আৰম্ভ কৰোঁ আজি। আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰ এপটো আপোনালোকে অ'পেন কৰিব। ক্ৰোম ব্ৰাউজাৰ এপটো যেতিয়া আপোনালোকে অ'পেন কৰিব, অ'পেন কৰাৰ পিছত তাত আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব MMLSAY। এই যেতিয়া আপোনালোকে MMLSAY টাইপ কৰিব, টাইপ কৰাৰ পাছত আপোনালোকে গ'ত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটো অহাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে যিটো আপোনালোকৰ প্ৰথম যিটো ৱেবছাইট আছে সেই ৱেবছাইটত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰথম ৱেবছাইটত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আৰু এই ইণ্টাৰফেচটো অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব, তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত লিখা আছে চাব পাৰিছে আপোনালোকৰ বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেশ্যন আৰু ক্লিক হিয়াৰ বুলি। এই ক্লিক হিয়াৰত আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ক্লিক হিয়াৰত ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকৰ বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেশ্যন আহিব। তাত আপোনালোকে ক্লিক কৰি ইমপ্লয়ীটো আপোনালোকে চিলেক্ট কৰিব। ইমপ্লয়ী চিলেক্ট কৰাৰ পাছত আৰু যিসকল পেঞ্চনাৰ আছে পেঞ্চনাৰ বুলি চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ পেঞ্চনাৰসকলে আপোনালোকৰ ইয়াত দিব আপোনালোকৰ পেঞ্চন নম্বৰ, আৰু যিসকল ইমপ্লয়ী আছে ইমপ্লয়ীসকলে আপোনালোকৰ পান নম্বৰ দিব পাৰে, নতুবা GPF নম্বৰ, নহ'লে আপোনালোকৰ PPAN নম্বৰ। তাৰপিছত আপোনালোকে দি এইবিলাক বস্তু তাৰপিছত আপোনালোকৰ তলত আহিব স্ক্ৰল ডাউন কৰি, তাত আপোনালোকৰ দিব মোবাইল নম্বৰ আৰু আপোনালোকৰ পান কাৰ্ড নম্বৰ বা আপোনালোকৰ PPAN নম্বৰ। দিয়াৰ পাছত আপোনালোকৰ মোবাইলত যিটো মোবাইল নম্বৰ দিব সেই মোবাইলটোত আপোনালোকৰ OTP আহিব। আপোনালোকে OTPটো ইয়াত টাইপ কৰিব। OTPটো টাইপ কৰাৰ পাছত আপোনালোকে কি কৰিব, তলত থকা প্ৰচিড বটনটোত আপোনালোকে ক্লিক কৰিব। প্ৰচিডত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকৰ অকণ সময় আপোনালোকৰ প্ৰচেছিং ল'ব। প্ৰচেছিং লোৱাৰ পিছত আপোনালোকৰ প্ৰফাইলটো এনেকৈ খুলি যাব। আৰু প্ৰফাইলটো খোলাৰ পাছত যেতিয়া আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব, ইয়াত আপোনালোকৰ প্ৰফাইলটো এপ্ৰুভ হোৱা হ'ব লাগিব। আৰু যদি এপ্ৰুভ নহয় তেতিয়াহ'লে আপোনালোকৰ যিটো কাৰ্ড আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। আপোনালোকে এপ্ৰুভ প্ৰফাইলটো থাকিব লাগিব। এপ্ৰুভ হোৱাৰ ওপৰত লিখা আছে আপোনালোকে চাব পাৰিছে। সেই প্ৰফাইলটো যেতিয়া এপ্ৰুভ হোৱা লিখা থাকিব, তাৰপিছত তলত এটা অপশ্যন চাব পাৰিছে আপোনালোকে লিখা আছে তাত আপোনালোকে ডাউনলোড ই কাৰ্ড বুলি। আপোনালোকে ডাউনলোড ই কাৰ্ডত ক্লিক কৰি আপোনালোকে ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰাৰ পাছত এনেকৈ আপোনালোকৰ যিটো আপোনালোকৰ MMLSAY যিটো আপোনালোকৰ হেল্থ স্ক্ৰীন কাৰ্ড আপোনালোকৰ অৰ্থাৎ আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চৰ আপোনালোকৰ কাৰ্ডখন সেই কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। ডাউনলোড কৰাৰ পাছত আপোনালোকে এনেকৈ চাব পাৰিছে মই ডাউনলোড কৰিছোঁ ইতিমধ্যে। ডাউনলোড কৰাৰ পাছত এনেকৈ আপোনালোকে কাৰ্ডখন পাব। আৰু এই কাৰ্ডখন আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকে যেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ড বনায় তেনেকুৱা টাইপৰ আপোনালোকে কাৰ্ড হিচাপে বনাই ল'ব পাৰিব। এইটো হ'ল আপোনালোকৰ যিটো আপোনালোকৰ MMLSAY আপোনালোকৰ হেল্থ ইঞ্চুৰেঞ্চ কাৰ্ড। আৰু এই কাৰ্ডটো দেখুৱাই আপোনালোকে কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। এনেকৈ আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চৰ এখন কাৰ্ড ডাউনলোড কৰিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে আমাৰ চেনেলত যদি আপোনালোকে পোনপ্ৰথমভাৱে আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়াহে আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমানে আছিলে। পুনৰ লগ পাব এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।